এই বিশ্বত বহুতো মৰুভূমি আছে যাক দেখি আমি অভিভূত হৈ পৰোঁ। ইয়াৰ ভিতৰত অন্যতম হৈছে সাগৰ স্পৰ্শ কৰা আফ্ৰিকাৰ নামিবিয়া মৰুভূমি। এই উপকূলীয় মৰুভূমিখন আফ্ৰিকাৰ আটলাণ্টিক উপকূলৰ দক্ষিণ আৰু পশ্চিম ভাগত অৱস্থিত। বালিৰ ওখ ওখ টিলাবোৰ আৰু সাগৰ স্পৰ্শ কৰা ঠাইডোখৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই মৰুভূমিৰ বিষয়ে কিছু কথা জানো আহকচোন। এই মৰুভূমিখন 2000 কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে। চীনৰ ব্ৰাইডেন জাৰান মৰুভূমিৰ পিছতেই বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ বালিৰ টিলা, অৰ্থাৎ ইয়াৰ উচ্চতা 300 মিটাৰ আৰু দৈৰ্ঘ্য প্ৰায় 32 কিলোমিটাৰ। পৃথিৱীৰ আটাইতকৈ শুকান ঠাই হৈছে নামিবিয়া মৰুভূমি। মংগল গ্ৰহৰ দৰে দেখা যোৱা এই ভূভাগ ওখ বালিৰ টিলা, বন্ধ্যা পৰ্বত ৰাশি আৰু শিলেৰে ভৰা। প্ৰায় 55 মিলিয়ন বছৰ আগৰ আৰু পৃথিৱীৰ আটাইতকৈ পুৰণি মৰুভূমিখনেই হ'ল নামিবিয়া মৰুভূমি। দিনৰ ভাগত ইয়াৰ উষ্ণতা 45 ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পায় আৰু ৰাতি ইয়াত ঠাণ্ডা অতি তীব্ৰ হৈ পৰে। এই ঠাই মানুহৰ বাবে উপযুক্ত নহয় যদিও ইয়াত উটপক্ষী, হৰিণা, এন্দুৰ আৰু বিভিন্ন চৰাই আদি পোৱা যায়। ইয়াত দেখা যোৱা ফায়াৰী চাৰ্কেলবোৰে বহুতো গৱেষক তথা বৈজ্ঞানিকক ইয়াৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত কৰে। কিছু কিছু গৱেষকে ইয়াক অন্য গ্ৰহৰ প্ৰাণীৰ ক্ৰিয়া বুলিও কয় যদিও বৰ্তমানে ইয়াৰ কোনো প্ৰকৃত প্ৰমাণ পোৱা হোৱা নাই। মৰুভূমিত বসবাস কৰা সৰীসৃপ আৰু স্তন্যপায়ী প্ৰাণীবোৰে কমকৈ পানী খৰচ কৰি ইয়াত পানীৰ যোগান ধৰে আৰু জীয়াই থকাৰ হেতুকে এটা প্ৰক্ৰিয়াৰ সৃষ্টি কৰে। আচৰিত কথা যে ইয়াৰ আভ্যন্তৰীণ ভাগত বালিৰ ৰং গুলপীয়া, কিন্তু সাগৰৰ পাৰৰ বালি খণ্ড বগা ৰঙৰ হয়। প্ৰকৃতিৰ কি অপৰূপ সৌন্দৰ্য! এফালে নীল ৰঙী চাদৰ দৰে আটলাণ্টিক মহাসাগৰ, আনফালে বগা ৰংখনা নামিবিয়া মৰুভূমি। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।